এই ভিডিঅ'টো সম্পূৰ্ণৰূপে কোভিড-19 পৰা সাৱধানতা অৱলম্বন কৰি বনোৱা হৈছে। কপৌ ফুল ফুলিলে, কুলিয়ে বিনালে, ঢোলে গুমগুমালে, মানে এয়াই হৈছে আমাৰ চেনেহৰ ৰঙালী বিহুৰ আগজাননী। পিছে এবাৰ মহামাৰীয়ে বিহু চেঁচা পেলাই দিলে। তথাপিতো অসমীয়া মানুহে বিহুটো নপতাকৈ থাকিব পাৰে জানো? তাকে ভাবি চিন্তি এই ভিডিঅ'টো বনাইছিলোঁ, কেনেকুৱানো হৈছে চাওঁচোন আহক। বিহুত 4টা বস্তু বেছি ইম্পৰ্টেণ্ট। প্ৰথমটো হ'ল ষ্টাইল, ছেকেণ্ডটো হ'ল বিহু বজাৰ, 3 নম্বৰটো হ'ল উৰুকা, আৰু 4 নম্বৰটো হ'ল লোকৰ ঘৰত খোৱা। এইটো নহয়, কাট। লাষ্টৰটো হ'ল বিহু। প্ৰথমটো হ'ল ষ্টাইল। ষ্টাইল মানে মই বেলেগ ষ্টাইলৰ কথা কোৱা নাই, চুলি কটাৰ কথা কৈছোঁ। চুলি কটাটো এটা ষ্টাইলেই দিয়ক না। অসমত বেছিভাগ মানুহে মানে মতা মানুহে বিহুৰ আগত চুলি দাড়ি কাটে। চ' ময়ো কাটি দিলোঁ। লকডাউন হৈ আছে, চ' চুলি কাটিম। নাপিতজনক ঘৰলৈকে মাতি দিলোঁ। দুই নম্বৰটো হ'ল বিহু বজাৰ। মই এবাৰ বিহুত একো ল'ব নোৱাৰিম বুলি ভাবিছিলোঁ, কিন্তু মই হ'লোঁ যোগাৰো আদমি, সেইটো যোগাৰ কৰি দিলোঁ। বিহুত কাপোৰ লোৱাটো জৰুৰী নহয়, কিন্তু বিহু বুলি লৈ লৈছোঁ আৰু কিবা এটা। কি নীলা নাই, এইটো হোৱাইট প্লেট। এই হোৱাইটটো নালাগে, নীলা নহ'লেও বেলেগ কালাৰ আছে নহয়। ৰেডটো ৰেড ৰেডটোকে লৈ যাম। চাই লওক স্পৰ্টিং আছে নাই? ন স্পৰ্টিং আছে। মই অকল গেঞ্জি এটা ল'ম বুলি ভাবি আছিলোঁ, কিন্তু যেতিয়া স্পৰ্টিংটো ভাল লাগিল লৈ ল'লোঁ আৰু। এই দুটাই লৈছোঁ, খালি বন্ধ দোকান আকৌ, খুলি পিনেহে লৈছোঁ, বেলেগ নাভাবিব। এইটো লৈছোঁ আৰু এইটো লৈছোঁ। এইটো হৈ গ'ল স্পৰ্টিং, চাই লওক। এইটো আহিব নাই ফিটিং? এইটো ছুটি হ'ব নেকি? ওপৰত পিন্ধিয়ে চাওঁ। বঢ়িয়া। 3 নম্বৰটো হ'ল উৰুকা। উৰুকাত মেইন দুটা বস্তু ইম্পৰ্টেণ্ট। প্ৰথমটো হ'ল পিঠা, ছেকেণ্ডটো হ'ল খোৱা বজাৰ। বিহু বজাৰ বুলি ক'বলৈ গ'লে মেইন মাংসটোৱেই, কিন্তু বহুতো বস্তু আছে। কিন্তু লকডাউন যে, চব বন্ধ আৰু দেখুৱাবলৈ একো নাই। আজি হ'ল উৰুকা, তো মৰ্ণিং মই উঠিছোঁ। এতিয়া ফাৰ্ষ্ট আমি আনিবলৈ যাম মাংস। আজি হ'ল উৰুকা, আৰু আজি লগৰটোৰ ঘৰত মাংস ল'বলৈ আহিছোঁ। মানে সি গাহৰি কাটিছে, ত' তাৰ পৰা মাংস অকণমান লৈ যাওঁ। আৰু মাংস নহ'লেনো কেনেকৈ হ'ব আৰু উৰুকাৰ দিনাখন, ভাল নালাগিব ভাতটো খাই, ত' লৈ যাওঁ আৰু। মাংস আনিলোঁ 2 কেজি বিহু বুলি। চ' বিহু বজাৰ বুলি ক'বলৈ গ'লে মাংস, অকল মাংসই আছে। তো ঘৰত পূৰা জোগাৰ চলি আছে। পিঠা বনাইছে, মাংস বনাইছে, খালি দুটামান বস্তু কম, কাৰণ আজিতো বন্ধই। উৰুকাৰ কাৰণে নহয়, আচলতে লকডাউনৰ কাৰণে। চ' মেনেজ কৰিবলগীয়া হৈছে বহুতখিনি বস্তু, উপায় নাই আৰু কি ক'ব। তাৰ পাছত হ'ল পিঠা। পিঠা বনাবলৈ প্ৰথমতে চাউলখিনি ঢেঁকীত খুন্দিব লাগিব। তাৰ পাছত পিঠাৰ লগত নাৰিকল বা তিল দিলেই পিঠা হৈ যাব। পিঠাটো কেইবাবিধো আছে, কিন্তু আমাৰ ঘৰত এইকেইটাহে বনাইছে। ঘৰত বিহু বুলি মায়ে এইকেইটা পিঠাই বনাইছে, আপোনালোকক দেখুৱাইছোঁ। তিল পিঠা, এইটো মালপোৱা, এইটো তেল পিঠা, যিটো আটাইতকৈ মই বেছি বেয়া পাওঁ। এইটো এপিচ হ'ল কেক, এইটো বিস্কুট, এইটো হৈ গ'ল নাৰিকলৰ লাড়ু, নিমকি, খুৰমা, আৰু এইটো মিঠৈ। অ'কে, আৰু লাষ্টটো হ'ল বিহু।
আজি হ'ল গৰু বিহু আৰু মায়ে মাহ হালধি খুন্দি থৈছে চ' গাটো ধুই লওঁ অ'কে মাহ হালধিৰে গা ধোৱাৰ পাছত ঘৰত চাহ পিঠা খাই লগৰবোৰলৈ ফোন কৰিলোঁ অলপ মায়ে বছৰেকক বহাগ বিহু বুলি মৰমৰ বিহুৱানখন দিছে চ' এইখন ল'ব লাগিব বিহুৰ দিনাখন আটাইতকৈ গুৰুত্বপূৰ্ণ বিহুৱানখন অ'কে বিহুৰ দিনাখন ইম্পৰ্টেণ্ট বস্তু কি কি প্ৰথমটো হ'ল দৈ জলপান খাবলৈ তাৰপিছত ছেকেণ্ডটো হ'ল আমলৈ টোপ আৰু আছে গাহৰি এইখিনি গাহৰি দুপৰীয়া পঁইতা ভাতৰ লগত খাম গাহৰি আৰু এইখিনি হ'ল পঁইতা ভাত এইখিনি পঁইতা ভাত আৰু এইখিনি ৰেডি কৰি ৰাখিছে দুপৰীয়া ভাত খাবলৈ অ'কে বিহুত পৰম্পৰাগত কণী যুঁজ আগৰ পৰাই চলি আহিছে চ' আমিও খেলি দিলোঁ বিৰাজ আৰু মোৰ মাজত আৰু ৰেফাৰী আছে মিন্দু শইকীয়া ৰিক্তভ আৰু বিৰাজ ফাৰ্ষ্ট বিৰাজ গ'ল গ'ল ৰিক্তভে গেজু কৈছে দেখিলে হাৰিলো হাৰিলে ৰিক্তভ হাৰিলে বিৰাজ উইন এইখিনি জিকি গ'ল কিন্তু এটাই নহয় দুটাই মানে মই আৰু মেদিনী কণী যুঁজ চলিয়ে আছিল তেনেতে পুলিচে ৱাইন শ্বপৰ পৰা এওঁলোকক খেদালে গাহৰি পিঁয়াজ আমলেট জলকীয়া নেমু পঁইতা ভাত আৰু টাইম হৈ গ'ল 12টা তো আমলৈ টিপটো নাই আনিছেহে চ' বনাব অলপ পিছত খাম অ'কে ভিডিঅ'টো বিহুৰ ওপৰত বনাইছোঁ আৰু আপোনালোকক বিহু নেদেখালে হ'ব জানো ভিডিঅ'টো ইয়ালৈকে আছিল আৰু নাই আৰু সকলোকে 2020 বৰ্ষৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজিলৈ ইয়াতে বিদায় লৈছোঁ আৰু বাই বাই